সেইকাৰণে কৈছো পৰশু, তেজৰ লগত তোৰ সম্পৰ্ক আজন্ম। মোৰ আজিও মনত আছে, মোৰ অসুখ তোৰ মাৰে মোক ঘৃণা কৰি তোৰ পৰাও আঁতৰি আছিল। তেতিয়া তোৰ বয়স মাত্ৰ 4 বছৰ। ভীষণ জ্বৰ তোক দিবলৈ মোৰ হাতত ফুটা কৌৰি এটাও নাছিল। মই আৰু তাৰ হাতে ভৰিয়ে ধৰিছিলো, দাদা মোক কেইটামান পইচা দিয়কচোন, মোৰ ল'ৰাটোৰ ভীষণ জ্বৰ, তাক দৰৱ কিনি দিওঁ। কাই দিয়ক, মোক কেইটামান পইচা দিয়কচোন, মোৰ ল'ৰাটো শুকাই গৈছে, তাক কিবা এটা খাবলৈ দিওঁ। বাইদেউ মোক কেইটামান পইচা দিয়ক না, মোৰ ল'ৰাটো ভীষণ জ্বৰ, আপোনাৰ ঘৰতোতো ল'ৰা ছোৱালী আছে, দিয়ক না দিয়ক। নিদিলে। তেতিয়া তোৰ মুখত দিবৰ কাৰণে মই এখন দোকানৰ পৰা মাত্ৰ 2 পেকেট বিস্কুট চুৰি কৰিছিলো। আৰু সেই অপৰাধত তেওঁলোকে মোৰে ভৰিখন এইখন মুচৰি চিৰদিনৰ কাৰণে পংগু কৰি পেলাইছিলা। কি যন্ত্ৰণা! তেওঁলোকে মোক পুলিচত গতাই দিছিল। পুলিচৰ গাড়ীৰ খিৰিকীৰে দেখিছিলো তই কচাইখানাৰ কাষত থিয় হৈ এটুকুৰা তেজ লগা মাংসৰ হাড় পৰম তৃপ্তিৰে চুপি আছিলি। মনত পেলা, সেই ভোকাতুৰ মুহূৰ্তত সেই মাংসৰ হাড়ডাল কিমান তৃপ্তি লাগিছিল, সেই কেঁচা তেজৰ গুণটো কিমান আপোন লাগিছিল। মনত পেলা। তেজ তোৰ বাবে আজন্ম। তেজেই তোৰ পৰিচয়, তেজৰ চিয়াহীৰে লিখা হব আজিৰ পৰশুনাথৰ ৰক্তবৰ্ণ ইতিহাস। তেজৰ লগত তোৰ সম্পৰ্ক আজন্ম পৰশু, আজন্ম।